শনিবাৰে অনুষ্ঠিত হৈ গ'ল ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ। ঈদ উল ফিতৰ উপলক্ষে অন্যান্য ঠাইৰ লগতে শিৱসাগৰো দেখা গ'ল এক সুন্দৰ পৰিৱেশৰ। এই দৃশ্য শিৱসাগৰৰ জেঙনিকটীয়া অঞ্চলৰ। পুৱা লোকে লোকাৰণ্য হোৱা পৰিৱেশত শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে এইদৰে নামাজত ভাগ লোৱা পৰিলক্ষিত হয়। আনহাতে এই দৃশ্য কোঁৱৰপুৰতো ঈদ উল ফিতৰ উপলক্ষে সুন্দৰকৈ মছজিদ সজাই পৰাই তোলাৰ লগতে পদপথত এইদৰে বিভিন্ন ৰঙৰ লাইটৰ সমাহাৰ দেখা পোৱা যায়।